নমস্কাৰ, মই জয়শ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু দেখিছেনে গোটেইখন পানী হৈ গৈছে, মানে ৩-৪ দিন ধৰি বৰষুণ দিয়ে আছে আৰু গোটেইফালে পূৰা সেউজীয়া চাফা লাগি গৈছে। কিন্তু বৰষুণজাক নেৰিলেও অকণমান কষ্ট হয়, নহয়নে বাৰু? তাৰ মাজতে অকণমান বৰষুণ এৰা দেখি দোকানলৈ বুলি গৈছিলোঁ, মেগী লৈ আহিলোঁ। তাকে মেগী চিৰা ভাজি তেনেদৰে কৰি চাহ খাই দোকানলৈ বুলি যাব লাগিব। আৰু দোকানতো ভালেকেইটা কামেই আছিলে, গতিকে মই এইফালে চাদৰ এখন দহি বাতি ল'লোঁ। আৰু বাহিৰত ইমান ডাঙৰ বৰষুণ দি আছে, মোৰ মনটো মানে কিবা এটা খাওঁ কৈয়ে আছিলে। তাৰ মাজতে আকৌ লাগ ভাল আছিলে যে ওচৰৰ দোকানী দাদা এজনৰে আজি আছিলে বাৰ্থডে, গতিকে বাৰ্থডে থকাৰ কাৰণে তেখেতে আমাক চাহ আৰু বুনিয়া ভুজিয়া খোৱালে। আৰু গাখীৰ চাহ কাপ এনেকুৱা বতৰততো একদম লাগেই ন। চাহকাপ খাই উঠিছিলোঁহে, আকৌ ওচৰতে থকা ভাটিখনৰ পৰা আহিলেই নহয় গোন্ধ, মানে পেটটো আকৌ খাওঁ ক'লে। গতিকে গৈ পেলাই গৰম ক্ৰীম বন লৈ আহিলোঁ। আৰু এইফালে দোকানতে টুলৰ ওপৰত টুল যোৰা দি চাহ গৰম কৰিব লগা হৈছে। তাকে আজি খাই মেলি ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো এনেকুৱা হ'ল যে খোৱাতে এদিন ভালকৈ নেপালে